বন্ধু-বান্ধৱীসকল আপোনালোক পুনৰ এবাৰ 2% ইউটিউব চেনেল স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ। চ' বন্ধুসকল আজি সন্মুখত লৈ আহিলোঁ স্পেচিয়েল টেটৰ বাবে 10খন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' 10খন কুৱেশ্যন লৈছোঁ। এইটো আপোনালোকৰ হৈছে মাতৃভাষা অসমীয়াৰ ওপৰত 10খন কুৱেশ্যন লৈছোঁ। যদি কুৱেশ্যনবিলাক আপুনি প্ৰথমৰ পৰা লাষ্টলৈকে কুৱেশ্যন এনচাৰবিলাক চাই থাকে চ' আপোনালোকৰ লাভৱান হ'ব পাৰিব। চ' বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত মোৰ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি ৰাখিব, কিয়নো সদায় নতুন নতুন জব আপডেট আৰু এডুকেশ্যনৰ আপডেটসমূহ লৈ আহোঁ। চ' বন্ধুসকল পলম নকৰি মূল কথালৈ আগবাঢ়ো। চ' বন্ধুসকল আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে আপোনালোকৰ কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল? চ' কুৱেশ্যনটো আপোনালোকৰ বহুতেই ইম্পৰ্টেণ্ট হয়। চ' ইয়াৰে আপোনালোকৰ শুদ্ধ এনচাৰটো যদি চাব যায় তেনেহ'লে আপোনালোক এই নম্বৰটো পাব 1938 1938 চন। চ' তাৰপিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ বীণা বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? চ' ইয়াৰ শুদ্ধ এনচাৰটো যদি আপোনালোকে চাব যায় তেনেহ'লে চি নম্বৰটো পাব ডক্টৰ বৰিঞ্চ কুমাৰ বৰুৱা। চ' তাৰপিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? চ' ইয়াৰে আপোনালোকৰ শুদ্ধ এনচাৰটো পাব এ নম্বৰটো মামৰে ধৰা তৰোৱাল। চ' তাৰপিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ কোনে প্ৰথম অসম উপত্যকাৰ সাহিত্য বঁটা লাভ কৰিছিল? চ' ইয়াৰে আপোনালোকৰ শুদ্ধ এনচাৰটো বি নম্বৰটো পাব ভৱেন্দ্ৰনাথ শইকীয়া। চ' তাৰপিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ 2014 চনৰ কোনে শংকৰদেৱ বঁটা লাভ কৰিছিল? চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ চি নম্বৰটো কনকসেন ডেকা। চ' তাৰপিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ কোনে ভূপেন হাজৰিকাৰ সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? চ' ইয়াৰ শুদ্ধ এনচাৰটো আপোনাৰ ডি নম্বৰটো পাব অতুল চন্দ্ৰ হাজৰিকা। চ' তাৰপিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ অন্তৰীপৰ ৰচক কোন? চ' ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকৰ এ নম্বৰটো পাব ভৱেন্দ্ৰনাথ শইকীয়া। চ' তাৰপিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল? চ' ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকৰ ডি নম্বৰটো পাব হোমেন বৰগোহাঞি। চ' তাৰপিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ শিলভদ্ৰ কোন ব্যক্তিৰ ছদ্মনাম? চ' ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকৰ বি নম্বৰটো পাব ৰেপ্তিমোহন দত্ত চৌধুৰী। তাৰপিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ কোনখন গ্ৰন্থকাৰৰ অসমীয়া সাহিত্য বাল্টাৰ স্কট বোলা হয়? চ' ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকৰ বি নম্বৰটো পাব ৰজনীকান্ত বৰদলৈ। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, ভিডিঅ'টো সকলো মানুহ শ্বেয়াৰ কৰি দিব যিসকলে আছাম পুলিচ নাইবা আছাম টেট নাইবা স্পেচিয়েল টেট এক্সাম দিব বুলি ভাবি আছে তেওঁলোকক এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব। চ' বন্ধুসকল আপুনি যদি মোৰ চেনেল নতুন ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি আহিব, কিয়নো সদায় নতুন নতুন জব আপডেট আৰু এডুকেশ্যনেল আপডেটসমূহ লৈ আহোঁ। চ' বন্ধুসকল পুনৰ নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।